हेलो फ्रेंड्स मैं विष्णु आज आपलोকৰ মাজলৈ आपलोকৰ মুখখন সৌন্দৰ্য বচাই ৰাখিবলৈ आपलोকৰ মুখখন সাফা কৰি ৰাখিবলৈ এটা টিপছ লৈ আহিছো আশা কৰো আপোনালোকে চাই ভাল পাব আৰু আপোনালোকৰ উপকাৰ হ'ব মই আজি আপোনালোকক ক্লিনজিংৰ ওপৰত ক'ব বিচাৰিছো ক্লিনজিং আসলতে কি আৰু ক্লিনজিং কিয় কৰিব লাগে আৰু ক্লিনজিং কেতিয়া কৰিব লাগে আপোনালোকে জানেনে ক্লিনজিং ক্ৰীম আমি ব্যৱহাৰ কৰি আমাৰ মুখখন সাফা কৰি ৰাখিব পাৰো আমি যেতিয়া কৰবালৈ ওলাই যাওঁ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰো সেই প্ৰসাধন সামগ্ৰীত ধূলি বালি আদি ইত্যাদি লাগি মুখখনত আমাৰ লেতেৰা এটা প্ৰলেপ পৰি যায় আৰু আমি ঘূৰি আহি সাবুন বা ফেস ওৱাছৰে আমাৰ মুখখন ধুই থওঁ কিন্তু সাবুন বা ফেস ওৱাছৰে ধুই থলে আমাৰ মুখখনৰ ওপৰৰ যেটো প্ৰলেপ হেতুহে সাফা হয় কিন্তু ছালৰ ভিতৰৰ নোমৰ গুৰি যেটো লেতেৰা সোমাই যায় বা ছালৰ ভিতৰৰ প্ৰলেপত যেটো লেতেৰা পৰে হেতু কেতিয়াও সাফা নহয় সেই কাৰণে আমি ক্লিনজিং ক্ৰীম ব্যৱহাৰ কৰিব লাগে আমি আমাৰ প্ৰসাধন সামগ্ৰীৰ মুছি পেলোৱাত আৰু শৰীৰৰ নোমৰ গুৰি জমা হোৱা মলি সাফা কৰাত আৰু ছালৰ পৰা ওলোৱা তেল আদি মোহাৰিবৰ কাৰণে ক্লিনজিং ক্ৰীমটো ব্যৱহাৰ কৰিব লাগে ক্লিনজিং ক্ৰীম প্ৰত্যেক দিনে পৰাপক্ষত দুবাৰকৈ কৰিব লাগে নোৱাৰিলেও এবাৰ কৰিব খুবেই প্ৰয়োজন এবাৰ কৰাটো খুবেই প্ৰয়োজন কাৰণ ক্লিনজিং ক্ৰীম যদি আমি ব্যৱহাৰ নকৰো আমাৰ ছালৰ পৰা ওলোৱা তেলৰ লগত ধূলি বালি আৰু পুৰণা প্ৰসাধন সামগ্ৰীসমূহ মিলি ছালত নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে যে খালমইনা হ'ব পাৰে বা গালত ক'লা দাগ পৰিব পাৰে বা আমাৰ মুখখন ক'লাও হ'ব পাৰে সেই কাৰণে আমি ক্লিনজিং ক্ৰীম পৰাপক্ষত আমি ক্লিনজিং ক্ৰীমটো ব্যৱহাৰ কৰিব লাগে যিসকল বান্ধৱীয়ে ক্লিনজিং ক্ৰীম আসলতে কি নাজানে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো আগবঢ়ালো আৰু ক্লিনজিং ক্ৰীম ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ মুখখন ধুনীয়া কৰি ৰাখিব পাৰিব সাফা কৰি ৰাখিলে মুখখন আপোনাৰ উজ্জ্বলতা সদায় বাঢ়ি থাকিব মুখখন আপোনাৰ বগা হৈ থাকিব আৰু আপুনি ধুনীয়া হৈ থাকিব আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে মোক কিবা ক'ব লগা আছে তেন্তে হলে কমেন্ট বক্সত আপোনালোকে মোক জনাব পাৰিব আপোনালোকে যদি ক্লিনজিং ক্ৰীমটো চিনি নাপায় তেন্তে হলে আপোনালোকে যিকোনো কসমেটিক দোকানলৈ গৈ ক্লিনজিং ক্ৰীম দিয়ক বুলি ক'লে আপোনালোকক ক্লিনজিং ক্ৰীমটো দিব আৰু যদি আপোনালোকে ঘৰতে বনাব বিচাৰে ক্লিনজিং ক্ৰীম নিজে ঘৰৰ সামগ্ৰী ব্যৱহাৰ কৰি তেন্তে হলে আপোনালোকে ঘৰৰ সামগ্ৰী ব্যৱহাৰ কৰি ক্লিনজিং ক্ৰীম ব্যৱহাৰ কৰিব পাৰিব ধন্যবাদ